আপোনালোক সকলোৱে ফল-মূল কিনি আনে আৰু তাত আপোনালোকে দেখিবলৈ পায় যে কিছুমান ষ্টিকাৰ লাগি থাকে। আচলতে সেই ষ্টিকাৰসমূহে কি বুজায়? কিয় লাগি থাকে সেই ষ্টিকাৰসমূহ? আজি মই আপোনালোকক ইয়াৰ বিষয়ে ক'ম। নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ আপোনালোকক ইউটিউব চেনেল জানটিকলালৈ। তেনেহ'লে বলক অকণমান পলম নকৰি আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। আপোনালোকে যিবোৰ ফল-মূল কিনি আনে সেইবোৰত যদি ষ্টিকাৰসমূহ লাগি থাকে তেতিয়াহ'লে আপোনালোকে সেইটো বহুত ভাল কোৱালিটিৰ, বহুত বেষ্ট কোৱালিটিৰ বুলি ভাবি লয়। কিন্তু আচলতে তেনেকুৱা নহয়। এই ষ্টিকাৰসমূহৰ আঁৰত বেলেগ ৰহস্য সোমাই থাকে। আপোনালোকে লক্ষ্য কৰিব ষ্টিকাৰসমূহ কিছুমান 5টা সংখ্যা থাকে আৰু সেই সংখ্যাটো যদি 9ৰে আৰম্ভ হয় তেতিয়া আপোনালোকে গম পাব যে সেই ফলটো সম্পূৰ্ণ প্ৰাকৃতিকভাৱে উৎপাদন কৰা ফল। তাত কোনো কেমিকেল মিক্স কৰা নাই। সেই ফলটো প্ৰাকৃতিকভাৱে উৎপাদন হৈছে আৰু ভাল ফল। আৰু কিছুমান ষ্টিকাৰ আপোনালোকে লক্ষ্য কৰিব সেইটো 5টা সংখ্যাই থাকে কিন্তু 8ৰে আৰম্ভ হয়। সেই ফলটো প্ৰাকৃতিকভাৱে উৎপাদন কৰে কিন্তু তাত কেমিকেলো মিক্স থাকে। মানে আধা প্ৰাকৃতিকভাৱে উৎপাদন হয় আৰু কেমিকেলো মিক্স হয়, এনেকৈ উৎপাদন হয় সম্পূৰ্ণ সেই ফলটো। আৰু এটা আপোনালোকে লক্ষ্য কৰিব কিছুমান ষ্টিকাৰ আছে সেইটো 4টাহে সংখ্যা থাকে আৰু সেইটো 4ৰে আৰম্ভ হয়। সেই যিবোৰ ফল-মূল সেইবোৰ সম্পূৰ্ণ কৃত্ৰিমভাৱে উৎপাদন হোৱা ফল-মূল। মানে সেইবোৰত বহুতো কেমিকেল দি পেলাই সেইটো উৎপাদন হৈছে সেই ফল-মূলসমূহ। সেইবাবে সেইবোৰ ফল-মূল আমি খাব নালাগে। এই যিবোৰ কেমিকেল দি কৃত্ৰিমভাৱে উৎপাদন হোৱা যিটো ফল সেইটো আপোনালোকে বজাৰত অন্য বেলেগ ফলতকৈ কম দামতো পাব। কিন্তু সেইটো কেইটামান কম পইচা দি সেইটো লৈ আহি আমাৰ শৰীৰটো বহুত ক্ষতি হ'ব। সেইবাবে আমি সেইটো পৰাপক্ষত খাব নালাগে। যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে ভিডিঅ'টো এটা লাইক কৰিব আৰু কমেণ্ট কৰি জনাব কেনে পালে, আৰু লগতে এনেধৰণৰ ভিডিঅ'সমূহ পাই থাকিবলৈ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ।